বন্ধু বান্ধৱীসকল, মই আজি ভোট জলকীয়া আচাৰ এটা বনাবলৈ ওলাইছোঁ। আহকচোন পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজত। জলকীয়াখিনি খুব ভালদৰে ধুই এদিন ৰ'দত দিছোঁ। ইয়াৰ পাছত ইয়াত টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। তাৰ বাবে ইয়াত নিমখ, ইয়াতে চপ দিছোঁ, বগা সৰিয়হ, জিৰা ভাজি লৈ পেষ্ট এটা বনাই লৈছোঁ আৰু ইয়াৰ কেৰাহীত গৰম তেল কৰি লৈছোঁ। তাৰপাছত সেই পেষ্টটো ইয়াতে দি দিছোঁ। নিমখটো ইয়াতে দি ভালদৰে মিশ্ৰণটো বনাই লৈছোঁ। প্ৰায় 5 মিনিটমান সময় এনেদৰে সানি ৰাখি থ'ম। তাৰপাছতে তেল দিম। অলপ গৰম হৈ থাকোঁতে কেৰাহীত দি অলপ সময় ভাজি লৈছোঁ। তাৰ পাছতে কাঁচৰ পাত্ৰ এটাত এইখিনি ভৰাই দিম। ইয়াতে নেমু ৰস দি দিছোঁ, তেতিয়া বহুত দিনলৈ ৰাখিব পাৰি। তেনেহ'লে বাই বাই। আজিলৈ বাই বাই।